নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজি কেইটামান ৰাজ্যৰ লগতে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ খবৰ। আৰম্ভ কৰোঁ আহক। প্ৰথমটো খবৰ, নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড কৰা ৩ পাখণ্ডক কঠোৰ শাস্তি। ৰমেশৰ দলে, পৰিতোষ মণ্ডল আৰু ললিত বৰাই কৰিছিল কুকাণ্ড। নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল এই ৩ পাখণ্ডই। ললিত বৰাক ৬ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১০,০০০ টকাৰ জৰিমনা বিহিছে। ধেমাজি জিলাৰ সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়। লম্পট পৰিতোষ মণ্ডলক ৫ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০,০০০ টকা জৰিমনা বিহে। লম্পট ৰামেশৰ দলে ৩০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০,০০০ টকাৰ জৰিমনা দিয়ে। পস্কো আইনৰ অধীনত এই শাস্তি বিহে আদালতে। পৰৱৰ্তী খবৰ, লোকসভাৰ পিছত ৰাজ্যসভাত গৃহীত হৈ ৱাকাফ সংশোধনী বিধেয়ক। বিৰোধীৰ দুৰ্ঘোৰ আপত্তিৰ সত্ত্বেও বিধেয়কখন সপক্ষত ভোট পৰিছিল ২৮৮টা। ৱাকাফ সংশোধনী বিতৰ্কত বিৰোধীৰ নেতৃত্ব ল'লে মল্লিকাৰ্জুন খৰ্গেই। বৃহস্পতিবাৰে লোকসভাত গৃহীত হৈছিল ৱাকাফ সংশোধনী বিধেয়কখন। বিধেয়কখনৰ বিৰুদ্ধে বিৰোধীৰ আপত্তি নৰজিল লোকসভাৰ মজিয়াত। ৱাকাফ সংশোধনী বিতৰ্কত শাসক পক্ষৰ হৈ নেতৃত্ব ল'লে জে.পি. নড্ডাই। ৰাজ্যসভাত বিলখনৰ সপক্ষে ১২৮টা ভোট আৰু বিপক্ষে পৰিল ৯৫টা ভোট। পৰৱৰ্তী খবৰ, কুৰুক্ষেত্ৰত কংগ্ৰেছৰ ৰাজীৱ ভৱন, চকী দাঙি কংগ্ৰেছীক আক্ৰমণৰ চেষ্টা। কংগ্ৰেছৰ ২ ফৈদৰ সংঘাতত ধিঙৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি। ব্লক কংগ্ৰেছৰ সভাপতিৰ পদক লৈ কৰ্মীৰ মাজত তুৰ্মুল যুদ্ধ। কংগ্ৰেছৰ সংঘাত নিয়ন্ত্ৰণ কৰিবলৈ ধিং আৰক্ষী আহিবলগীয়া হয়। নুৰুল আমিনৰ বিৰুদ্ধে জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদানৰ নামত উৎকোচ লোৱাৰ অভিযোগ। সভাৰ চকী দাঙি কংগ্ৰেছীক আক্ৰমণৰ চেষ্টা। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছত সংঘাত। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ হৈ দেশৰ কোটি কোটি জনতাৰ ওচৰত ক্ষমা বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই। হয়, আপুনি ঠিকেই শুনিছে, গৌৰৱ গগৈৰ হৈ ক্ষমা বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই। কেনেকুৱা মানুহক আপোনালোকে নিৰ্বাচিত কৰি পঠাইছে বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ বাবে দেশৰ ওচৰত লাজ পাবলগীয়া হৈছে। ৱাকাফক লৈ গৌৰৱ গগৈৰ ভাষ্য লজ্জাজনক। গোটেই অসমে লাজ পাবলগীয়া হৈছে। গৌৰৱ গগৈৰ কাৰ্যকলাপে আমাক লাজত পেলাইছে বুলি হিমন্ত বিশ্ব শৰ্মাই কয়। অসমত ধুনীয়া মছজিদ আছে, ঈদগাহ আছে, তাতে নামাজ পঢ়িছে অসমৰ মুছলমানসকলে, এই বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এই ভিডিঅ'টো লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল। পঞ্চায়ত নিৰ্বাচনৰ বাবে বাতিল পৰীক্ষাসমূহ। পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থাকিব লাগিব শিক্ষক আৰু কৰ্মচাৰীবৃন্দ। সেয়েহে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে এই সিদ্ধান্ত। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে অনুষ্ঠিত নোহোৱাকৈ আছিল কেইবাটাও পৰীক্ষা। বাকী থকা প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত। পৰৱৰ্তী বৃদ্ধি কৰা হ'ল চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ ডিএ। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বিহুৰ আগতে পোৱা দৰমহাৰ লগত সংলগ্ন কৰা হ'ব 2% ডিএ। 2%তকৈ মৰগীয়া বানচ বৃদ্ধি চৰকাৰৰ কৰ্মচাৰীসকলৰ। 53ৰ পৰা 55%লৈ বৃদ্ধি পালে মৰগীয়া বানচ। চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। ঠিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথা ঘোষণা। পৰৱৰ্তী খবৰ, কোচ ৰাজবংশীসকলক লৈ হিমন্ত চৰকাৰৰ বৃহৎ সিদ্ধান্ত। বিহুৰ পূৰ্বেই দিলে ভাল খবৰ কোচ ৰাজবংশীসকলক।
অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা অংগ কোচ ৰাজবংশী। 28,000 গোচৰ প্ৰত্যাহাৰ কোচ ৰাজবংশীৰ। 28,000 গোচৰ কোচ ৰাজবংশীৰ বিৰুদ্ধে আছিল। চৰকাৰে কোচ ৰাজবংশীসকলক দ্বিভোটাৰ নহয় বুলি আখ্যা দিলে আৰু তেখেতসকলক ভূমিপুত্ৰ আখ্যা দিলে।